Welcome back to my channel. আজি বহু দিনৰ মূৰত আহিছো নতুন এটা ৰেচিপি লৈ তিল দিয়া চিকেন কিন্তু অলপ বেলেগ ধৰণেৰে সো চাই লওঁ আহকচোন ইনগ্ৰেডিয়েন্টছবোৰ চিকেন লৈছো 250 গ্ৰাম দুটা মজলীয়া আকাৰৰ লৈছো বিলাহী ৰাখকে কাটি লৈছো আৰু দুটা পিয়াজ সৰু সৰু কাটি লৈছো ৰাখকে তাৰ পিছত কেইটামান পিনাটছ লৈছো আৰু দুখিলা তেজপাত তাৰ পিছত আদা নহৰু পেষ্ট অলপ তন্দুৰী মছলা অলপ জলকীয়া গুৰি অলপ গৰম মছলা আৰু নিমখ জোখমতে আৰু আসল ইনগ্ৰেডিয়েন্টছ তিলখিনি লৈছো চিকেনখিনি আমি এতিয়া মেৰিনেট কৰি লম তাৰ কাৰণে অকণমান দৈ আৰু যিখিনি মছলা লৈছিলো আমি আধা আধা ইউজ কৰিম আৰু নিমখ দি গোটেইখিনি ভালকৈ মেৰিনেট কৰি আমি প্ৰায় আধা ঘণ্টা মানৰ কাৰণে ফ্ৰিজত থৈ দিম এতিয়া আমি তিলখিনি আৰু যিখিনি পিনাটছ লৈছিলো সেইখিনি আমি ভালকৈ ৰোষ্ট কৰি লম ৰোষ্ট কৰি আমি এটা পেষ্ট বনাই লম তিলখিনি ৰোষ্ট কৰোঁতে মন কৰিবলগীয়া খুব ধুনীয়া এটা স্মেল আহিব তেতিয়ালৈকে তিলখিনি ৰোষ্ট কৰিব এতিয়া আমি সেকেন্ড পেষ্টটো বনাম তাৰ কাৰণে আমি কেৰাহীত 2 চামুচ তেল লম তাত কাটি থোৱা পিয়াজখিনি আধা পিয়াজ আমি ইউজ কৰিম আৰু তাত অলপ আদা নহৰু পেষ্ট ইউজ কৰিম এতিয়া অলপ ভাজি লৈ তাত আমি বিলাহীখিনি ইউজ কৰিম আৰু যিখিনি মছলা বাকি আছিল সেইখিনি ইউজ কৰি ভালকৈ আমি ভাজি লম ভাজি লওঁতে যদি অকণমান লাগি ধৰে তেন্তে অকণমান পানী ইউজ কৰিব পাৰে এইখিনি খোৱাৰ পিছত ঠাণ্ডা কৰি আমি পেষ্ট এটা বনাই লম আৰু এই আমাৰ তিলৰ আৰু বিলাহী পেষ্ট ৰেডি এতিয়া আমি এখন কেৰাহীত 4 চামুচ মান মিঠাতেল দিম আৰু তাতে তেজপাত দুটা দি দিম আৰু যিখিনি পিয়াজ বাকি আছিল সেইখিনি দি আমি মেৰিনেট কৰি ৰাখি থোৱা চিকেনখিনি দি দিম এতিয়া আমি খুব ভালকৈ লৰাই 3 মিনিট মান সময় আমি ঢাকি ৰাখিম এতিয়া আমি বিলাহী পেষ্টখিনি দি খুব ভালকৈ লৰাম লৰাই প্ৰায় 2 মিনিট মানৰ কাৰণে আমি আকৌ ঢাকি ৰাখিম এতিয়া আমি হাই ফ্লেমত কণ্টিনিউৱাছ লৰাই গ্ৰেভিখিনি শুকাই যোৱাকৈ ভাজিম এতিয়া দেখিছে গ্ৰেভিখিনি ডাঠ হৈ গ'ল এতিয়া আমি তিলৰ পেষ্টটো এড কৰি দিম এতিয়া আমি খুব ধুনীয়াকৈ লৰাই লম লৰাই আকৌ 3 মিনিট মানৰ কাৰণে ঢাকি ৰাখিম এই 3 মিনিট মানৰ পিছত এয়া দেখিছে আমাৰ চিকেন ৰেডি হৈ গৈছে এতিয়া আমি নমোৱাৰ আগে আগে অকণমান নেমু চেপি দিম অকণমান টেঙিনেছ এটা আহে ভাল লাগে চিকেন আমাৰ ৰেডি হৈ গ'ল ভালদৰে লৰাই আমি এতিয়া নমাব পাৰিম এতিয়া আমি দুটামান বগা তিল লম ওপৰ টপিঙৰ কাৰণে দেখিবলৈ খুব ধুনীয়া হয় ৰেচিপিটো আপোনালোকে বনাই চাব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে ধন্যবাদ